ইয়াত 4ডাল সূতা লৈছোঁ আৰু ইয়াৰ জোখ 2 আঙুল। 2 আঙুলত তো আপোনালোকে এনেকৈ ল'ব, তলফালৰ পৰা খুচি 4টামান গাঁঠি দিব, তেতিয়া অলপ বস্তুটো এনেদৰে ওলমি থাকিব। দুটা, তিনিটা, 4টা। আপোনালোকে ইয়াতকৈও দীঘলকৈ ৰাখিবলৈ হ'লে এনেকৈ আৰু 2টামান গাঁঠি দি ল'ব পাৰে। সূতা কচা এনেকৈ গাঁঠি এটা দি থ'ব যাতে খুলি নাযায় মানে। এইটো এনেকৈ মই গাঁঠি এটা দি ৰাখিছোঁ আৰু এইটো ছাইডৰ পৰা লৈছোঁ। ইয়াতে এনেকৈ ৰাখি ল'ব, ৰাখি লৈ গাঁঠি দি দিব। ইয়াতো একেবাৰে কমকৈ হ'লেও আপোনালোকে 3টা গাঁঠি দিব, 2টা আৰু এয়া 3টা। এইটো ইয়াৰ তাৰপিছত এনেকৈ মাজত ৰাখিব। মাজত ৰাখি লৈ এই বেজিত যিটো লাগি আছে এডাল সূতা দি তলৰ ফালৰ পৰা এনেকৈ আনি এইটো ইয়াত গাঁঠি এটা দি দিব। এটা দুটা অলপ জোৰকৈ টানি দিব আৰু এইটো 3টা। তাৰপিছত এই সূতাডাল বেজিত লাগি থকা সূতাডাল আপোনালোকে ওপৰৰ ফালৰ পৰা এনেকৈ তললৈ খুচি দিব। এইটো টানি দিব, হৈ গ'ল। এতিয়া কেঁচিয়েদি কাটি দিলে হৈ যাব। তাৰপিছত এইটোৰ সমানে সমানে জোখটো লৈ ইয়াত কাটি দিব। এইটো দেখিছেনে? হৈ গ'ল। এতিয়া এইটো অলপ আপোনালোকে বহল কৰি দিব। এইটো হৈ গ'ল। এনেদৰে মই বাতিছোঁ। এইটো চাওক, এটা ছাইড মোৰ প্ৰায় কমপ্লিট হৈ গ'ল। এইটো এটা ছাইড আৰু এটা ছাইড বাকী আছে।